আজি আমি খানা এটা বনাইছো, মানে খানা বনাম আৰু খাম। কি খাম গম পাবি নহয়, জানিবি। আমি ভিডিওটো বনাই আছো। बहकी सभी जुबां है हम हैं हजारों में अब। মানে কি হ'ল, আজি খানাটো হ'ব আমাৰ মাংস আৰু ৰুটি মাংস খাম আজি। এজনে আহিলে, সেইজন আমি আজি খানা খাম, হয় নহয়? হয়। আজি খানা খাম। বঢ়িয়া খানাৰ বস্তু মানে ইয়াতে আছে, চব আছে আৰু মানে দুটামান বস্তু আহিব আৰু আছে মছলা চছলা কিবা কিবি আনিব আছে, সেইবিলাক আৰু দিম আনি আছে, সেইবিলাক হ'ব, দেখি থাকিব বাৰু। বনাই আছোঁ আমি স্পেচিয়েলকৈ। আৰু আজি যোগাৰবিলাক এইকেইটাই ইয়াতে আছে, চব কি লাগে। আৰু এইফালে আছে এইটো আটা, মানে আটা মাৰিব। এইটো এতিয়া ষ্টভ জ্বলাই আছে, ষ্টভ মানে এইটো গৰমত পাৰে বহি থাকিব পাৰে, গৰমত মানে ষ্টভটো জ্বলাইছে এতিয়া চব মানে আটা চাটা ঢালি লোৱা হ'ল। পানী দিব। চৌদা আছে না চৌদা অলপমান যদি মজা ওলায়। নিমখ দি দিলোঁ, এতিয়া ভালকৈ অলপ মিক্স কৰি ল'ম। তাৰপিছত গৰম পানী কৰিব দিছোঁ, গৰম পানী কৰি কিনে ইয়াতে দি দিম। একো নহয় দে, হাতত দিলেও হৈ যাব, গৰম পানীহে। গৰম পানী দি দিলোঁ, এতিয়া ভালকৈ মিক্স কৰি ল'ম। আমি মাংস বনাম। যিটো আদা খাব, আদাটো খাঙে খালি এতিয়া বস্তু একবাৰ ধুই লৈ যায়। দিলোঁ আমি তেল, আৰু অলপ দে, লাগিব অলপ, আৰু অলপ লাগিব, হা লাগিব অলপ লাগিব, দিয়ক আৰু। দিলোঁ মাংস দিলোঁ, মাংস দেখাতে কিন্তু বগা দেই, কিন্তু লোকেল মাংস। গৰম পানী দিছোঁ না, সেইটো কাৰণত ঢালি দি না, ঢালি দি। বাস আদা রসুন, ফাইনালি আমাৰ আটাটো হৈ গ'ল। এতিয়া আটাটো আমি গোটাটো পিঠা বনালে হৈ গ'ল আৰু একদম টিপটপ। গোটাটো নামানো, সৰুকৈ বনাম। এইফালে হ'ল মাংস, আৰু ইটো চাইড হ'ল ৰুটি, মানে এটাতে দুটা চাইড, ইফালে মাংস ইফালে ৰুটি। মানে ৰুটিটো বনোৱা আৰম্ভ হৈ গ'ল। ৰুটি ঘূৰাইছা মজা বনাইছা। আলু দি আছো, আৰু আছে বহুত বস্তু দিবৰ কাৰণে। আমাৰ নিউ ষ্টাইল, আমাক টাৱা চাৱা নালাগে, আমি কেৰাহীতে ৰুটি ভাজোঁ, ৰুটি খাওঁ।
Hanya tapi khanta. আমার কাছে এটা হয় আমার তা পুরো বলিয়াকে লগতে হয় ভিডিও বানাই Apna? Wah. Bisi nang. হালধিটো মানে দিব লাগে হালধিটো দিয়াৰ পিছতহে ৰংটো উঠিলেহে মাংসটো ভাল লাগিব জাদা মাৰটো अभी कलर आएगा सब দি আছো মছলা सब দি আছো খাই কি মজা লাগিব इतो हल मीट मसाला अरे हम लोग तो लोकल खाना है ना सब लोकल मसाला ही देगा सीक्रेट मसाला है सब लोकल मसाला ही देता है हम लोग इतो हल धनिया धनिया আৰু আছে আমাৰ কাঁচা হওক এতিয়া অলপ পিছত ইটা দিলে হ'ল কি কালার মজা আইছে ও একদম ধুনিয়া হইছে সব দেখিলে খাও খাও লগা হইছে মাংসটো হৈ গল এতিয়া ধুনিয়া সুনিয়া দি দিলো মানে সব দিয়া হৈ গল এতিয়া খাবহে লাগে ধুনিয়া দিলো সব দিলো হৈ গল এতিয়া ৰুটি সব মানে বনোৱা হৈ গল আৰু লাষ্ট আছে এটো এটা আছে এটো লাষ্ট ফিনিশিং খতম হৈ গল পুরা মানে এটো ফুল মানে এটো গামলা বুলি কয় সূর্যা বুলি আমি সূর্যা বুলি তো নকওঁ আমি তো গামলা বুলি কওঁ মানে পুরা এক গামলা হৈ গল লাষ্ট এটো লাষ্ট ফিনিশ তাৰপিছত আমি খোৱা ষ্টাৰ্ট কৰিম আৰু নতি না ৰুটি Noti no হয় ৰুটি হয় আসাম কি বুলি কয় অসমত মই নতুন নতুন আছে নহয় সেইটো কাৰণে বুজি নাপাওঁ এটো এইটো আপোনাৰ হয় দিয়ক ভাৰতৰ প্ৰধান খাদ্য কি ভাৰতৰ প্ৰধান খাদ্য হ'ল মেৰা দৰা দল খা এইটো মোবাইলটো নালাগে এইটো হৈ আছে দাঙি দাঙি দীঘল দীঘল সবকে উঠাই দে পেটি মই খাইছো